ওদালগুৰি জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু আমাৰ আৰনাই কালচাৰেল ছ'চাইটিৰ সৌজন্যত ওৰাং ডিগ্ৰী কলেজত এখন সভা অনুষ্ঠিত হৈ যায়। সভাখনত যিটো পথ সুৰক্ষা সমিতিৰ সভা হয়, তাতে ছাত্ৰ ছাত্ৰীৰ সৈতে চাৰ্কুল অফিচাৰ, MBI ডাঙৰীয়া, জিলা সংযোগ বিষয়া, তাৰপিছত থানাৰ OC, প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। তেওঁলোকে বহুত উৎসাহ আমাক উদ্দীপনা দিয়ে। লগতে ৰৌতাত যি চাৰিআলিত যিখন বাটৰ নাট প্ৰদৰ্শন কৰিলে, তাত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিলে। ভৱিষ্যতে এই ছ'চাইটিখনক যাতে প্ৰশাসনে অলপ সহায় কৰে আৰু আমাৰ ৰাইজৰ ফালৰ পৰা বহুত সমাদৰ লাভ কৰিছে। গতিকে মই ভৱিষ্যতে এই কালচাৰেল ছ'চাইটিখনৰ মংগল কামনা কৰিলোঁ আৰু ৰাইজৰ লগতে প্ৰশাসনৰ সহায় সহযোগিতা কামনা কৰিলোঁ। জনসংযোগ বিভাগৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কে এখনি সভা অনুষ্ঠিত হৈ যায়। সভাখন আগধৰে ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ জ্যেষ্ঠ কৰ্মচাৰী বিশুভ বসুমতাৰী। সভাখন শুভ উদ্বোধন কৰে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ উৎপল হাজং। সভাত ওৰাং আৰক্ষী থানাৰ বিষয়া শৰৎ চন্দ্ৰ কলিতা, ওদালগুৰি দ্বিতীয় বিভাগৰ MVI মনোজিত দাস, মাজবাট ৰাজহ চক্ৰ বিষয়া সুজিতা গোস্বামী পথ সুৰক্ষাৰ সম্পৰ্কে ব্যক্ত আগবঢ়ায়। সভাৰ শেষত ওদালগুৰি জিলাৰ তথ্য আৰু জন বিভাগৰ বিগ্ৰাই বসুমতাৰীয়ে শলাগৰ শৰাই আগবঢ়ায়। সভাৰ মুহূৰ্তত আৰনাই কালচাৰেল ছ'চাইটিৰ সমূহ শিল্পীবৃন্দই পথ সুৰক্ষাৰ সম্পৰ্কে সুন্দৰ বাটনাট প্ৰদৰ্শন কৰি ওৰাং কলেজৰ ছাত্ৰ ছাত্ৰীসকলক পথ সুৰক্ষাৰ সম্পৰ্কে সুন্দৰভাৱে আমাৰ শিল্পীসকলে নাট প্ৰদৰ্শনেৰে সজাগতাৰ সম্পৰ্কে বুজায়। আৰু এই সভাত অপেন কুইজ প্ৰতিযোগিতা আছিলে। সেই সভাখনত কুইজত ছোৱালীৰ ফালৰ পৰা কুৱেশ্যন সোধা হৈছিলে। সেইটোত সুন্দৰভাৱে তেওঁলোকে উত্তৰ দিয়াৰ তেওঁলোকক আমি আমাৰ জিলা আৰু তথ্য জনসংযোগ বিভাগৰ পৰা হেলমেট তেওঁলোকক প্ৰাইজ দিয়া হৈছে। ল'ৰা ফালৰ পৰাও তেওঁলোকক আমাৰ হেলমেট বিতৰণ কৰা হৈছে। আৰু সুন্দৰভাৱে যোৱাকালি 11 তাৰিখ আছিলে, এই ওৰাং কলেজত সুন্দৰ এখন সভা অনুষ্ঠিত হৈ সঁচাকৈ আমাৰ ভাল লাগিছে। এই পদক্ষেপ লোৱাৰ কাৰণে আমাৰ ওদালগুৰি জিলা প্ৰশাসন, তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াসকলে সুন্দৰভাৱে ওদালগুৰি জিলাত পথ সুৰক্ষাৰ সম্পৰ্কে চাৰিওপিনে ভালকৈ প্ৰচাৰ কৰিছে। আমাৰো অংশগ্ৰহণ কৰি বা আমি নিজেই ফিল্ডত থাকি ভাল লাগিছে আৰু সকলো ৰাইজে সুন্দৰভাৱে আমাক সহায়